हेलो नमस्कार মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি তিনচুকীয়াৰ বাহাতৰ ৰুমলৈ আহিছো আৰু এইগিটা পোৱালিগিটা হাই কৈ দিয়া। এয়া বিদিশা আৰু এয়া ও মাই গড কৈ দিয়া আকৌ তুমি তোমাৰ নামটো কৈ দিয়া আকৌ কি হয়? কীৰ্তিমান নয়ন সোনোৱাল ৰাই দুটি কি খাই আছা তোমালোকে মোক দিয়া বাবা ইমান দিজা বাবা ভংকু এক পুরা গন্ডা কই দিলা নি বা আহিলে মোটি মোটি হৈ গৈছে খাই খাই এখেতো আহি পালেহি এতিয়া পালেগিটা আছে এতিয়া আমি পুচকা চেলেঞ্জৰ কাৰণে এয়া ৰেডি কৰি আছো আমাৰ বিদিশাই ৰেডি কৰি দিছে এতিয়া আমি পুচকা চেলেঞ্জ কৰিবলৈ কাৰণে লৈছো আমি তিনটা এয়া বিদিশা কীৰ্তিমান মই আৰু আমাৰ নয়ন তেন্তে বলক আৰম্ভ কৰো 1 2 3 ষ্টাৰ্ট খাও 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 আমার মাইয়া বহুত স্পিড খাইছে out out bye bye out nada out bye bye out go llorarle पानी का टब फिनिश करा मैं मोरिलो निकले কিন্তু পালেহি এতিয়া এয়া মাছ আনিছে আৰু বইলা মাংস আনিছে এতিয়া মাছখিনি বাছিব লাগিব বাছিবলৈ নেজানো বাছিম আৰু বাও নাই ক'বাত ওলাই গৈছে মাছখিনি বাছিবগে নোৱাৰিলো আৰু এখেতকে কামত লগাই দিছো এখেতেও ক'লে বাছি দিম বুলি এয়া এখেতে বাছি আছে এতিয়া মাছ হেতু কি মাছ হিঙৰা মাছ এনেকুৱা থাকে নেকি হিঙৰা মাছৰ হিংহে থাকে সব থাকে পাছিলক নহলে আপুনি মই বনাই দিম কিন্তু মাছ বনালে মিছা মাছ
মাংসখিনি ভজা হৈ যোৱাৰ পাছত ইয়াত আলু দি দিলোঁ, তাৰপিছতে আদা, ৰচুন আৰু পিঁয়াজখিনি ঢালি দিলোঁ। এতিয়া হালধি নিমখ দিবলৈ কাৰণে হৈ গৈছে, হালধি নিমখ দি দিওঁ। লাগিলে পুৰিলে হাতখন। নিমখ লিখিলা দি দিম ৰ'বা ইয়াত মছলা দি দিছোঁ, মছলা দি দিওঁ। এবাৰ আদা দিছোঁ, আদা দিব লাগে আৰু খোৱা বস্তু দিব লাগে, খোৱা বস্তু দিছোঁ। ৰ'বা ৰ'বা আকৌ একেবাৰে দিয়ে দিওঁ। হৈ গৈছে, এতিয়া এইখিনি ঢাকি থৈ দিম। এতিয়া ফাইনেলি মাংস বনাই ৰেডি হৈ গ'ল। এতিয়া খাব লাগে আমি। এয়া ৰেডি হৈ গ'ল। এয়া মাংস, মিছা মাছ, শিঙৰা মাছ, আজি খানা এয়ে। খাই লওঁ তেতিয়াহ'লে আমি।